So hello guys, welcome back to my channel. পুনৰ উভতিছো নতুন এটা ৰেচিপি ভিডিঅ লৈ। সো আজি আমি বনাম ডিমৰ সবজি। প্ৰথমে আমি ডিমত নিমখ আৰু হালধি সানি লম আৰু এতিয়া আমি তেলত ডিমবোৰ ভাজি লম। বেছি নেভাজো, অলপমান ভাজা হৈ গ'লে পিছত আমি ডিমবোৰ নমাই লম। সো তেলটো গৰম থকা অৱস্থাত মই পিয়াজ আৰু জিৰা অলপমান ভাজি লম। সো আজি ডিমৰ সবজি মই আলুৰ সৈতে বনাম, সিজোৱা আলু যেটো মই অলৰেডি সিজাই থৈ দিছিলোঁ। সো এতিয়া আমি সিজোৱা আলুখিনি কেৰাহীত দি দিম। কেৰাহীত দি অলপমান ভাজি ল'ম। এবাৰ আমি ইয়াত নিমখ আৰু হালধি দি দিম। ইয়াৰ পিছত আমি কিছু পিচি থোৱা মছলা দিম। পিচি থোৱা মছলাত আমি আদা, নহৰু, জিৰা আৰু কেঁচা জলকীয়া এই গোটেইখিনি মছলা আমি একেলগে দি দিছোঁ আৰু ইয়াত আমি পানী দি দিম এতিয়া। আৰু সবজিটো অলপ উতলি আহিলে আমি ইয়াত ডিমবোৰ দি দিম। ৰেডি হৈ গ'ল আমাৰ সবজি। সো এয়াই আছিল আজি আমাৰ ৰেচিপিটো আপোনালোকে ঘৰত ট্ৰাই কৰি চাব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।